হেল্ল' গাইছ, কি খবৰ? কালি যিহেতু পালেঙৰ চব্জি বনাইছিলোঁ, পালেংখিনি কাটি থাকোঁতে এটা গুড়িটো মই বেলেগকৈ থলোঁ। সেইটো গুড়ি অকণমান এটা পাত্ৰত পানী দি তাত পালেঙৰ গুড়িখিনি ধুনীয়াকৈ তিয়াই থলোঁ এৰাতিৰ কাৰণে। গোটেইখিনি ধুনীয়াকৈ পানী টুকাই থৈ দিলোঁ। ৰাতিপুৱা মই এটা সৰু বাল্টিং এটাত মাটি গোবৰ এনেকৈ মিক্স কৰি তাত সেই পালেঙৰ গুড়িখিনি গুজি দিলোঁ। তেতিয়া মই এইপিনে মুৰ্গী প্ৰজুৰ সেইকাৰণে বাল্টিংটো থৈ দিছোঁ। গোটেইখিনি ৰুই দিলোঁ ধুনীয়াকৈ। এতিয়া ৰুই তাত ধুনীয়াকৈ পানী দি দিছোঁ। সদায় এনেকৈ ৰাতিপুৱা পানী দিব লাগিব। ৰ'দ পোৱা জেগাত দি ৰাখিছে আলু খেতি। এতিয়া বস্তাত আলু খেতি কৰিছোঁ। সৰুকৈ মটৰ গছ আৰু বিলাহী গছ আছে, মটৰ গছ।